নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি অসমৰ বিশিষ্ট শিল্পী লপৱন বৰুৱা ডাঙৰীয়া ছাৰ আজি আমাৰ মাজত নাই। তেওঁ অন্তিম বিদায় ল'লে। তেখেতৰ অন্তিম শ্ৰদ্ধাঞ্জলি আজি আমাৰ কলেজত দিয়া হয়। প্ৰাৰ্থনা কৰোঁ যেন তেখেতৰ বিদেহী আত্মাই যেন স্বৰ্গগামী হয়। তাৰ মাজতে মই জনাওঁ যে বিগত 3 দিন ধৰি আজি আমাৰ 3জন বিশিষ্ট ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গ'ল। প্ৰথমতে বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ বশিষ্ঠ দেৱশৰ্মাদেৱ স্বৰ্গগামী হয়। অসমৰ বিশিষ্ট অভিনেতা নৃপেন গোস্বামী ছাৰ যায়। আৰু যোৱাকালি 28 অক্টোবৰত অসমৰ বিশিষ্ট চিত্ৰশিল্পী neelpawan বৰুৱা ছাৰৰ মৃত্যু হয়। এতিয়া তেখেতৰ মুখাগ্নি কৰিবলৈ গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত লৈ অনা হৈছে। আৰু এনেদৰেই অসম আৰক্ষী তৰফৰ পৰাও তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে তেখেতৰ নিথৰ দেহ চিতাত দিয়া হয় আৰু এনেকৈ জ্বলি উঠে জুই। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লাষ্টত মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।